নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত তিনিটা অতি গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো ভাৰত চৰকাৰে গ্ৰেচুইটি ৰুলছ 2025ৰ অধীনত বৃহৎ সংস্কাৰ প্ৰৱৰ্তন কৰি সমগ্ৰ দেশৰ লাখ লাখ কৰ্মচাৰীৰ বাবে বহু প্ৰত্যাশিত সকাহ কঢ়িয়াই আনিছে আৰু এই পৰিৱৰ্তনসমূহৰ লক্ষ্য হৈছে গ্ৰেচুইটি ব্যৱস্থাটোক আধুনিকৰণ কৰা, সামাজিক সুৰক্ষা সংহিতাৰ অধীনত কভাৰেজ সম্প্ৰসাৰণ কৰা আৰু দ্ৰুত ন্যায্য আৰু অধিক স্বচ্ছ পেআউট নিশ্চিত কৰা। অৱসৰৰ বাবে প্ৰস্তুতি আৰু সামাজিক সুৰক্ষা দৰমহাপ্ৰাপ্ত পেছাদাৰী আৰু ঠিকাভিত্তিক শ্ৰমিক উভয়ৰে বাবে অপৰিহাৰ্য চিন্তাৰ বিষয় হৈ পৰিছে আৰু সেই সময়তে এই আপডেটসমূহ আহিছে। অধিক কৰমুক্ত সীমা, সৰলীকৃত যোগ্যতা আৰু ডিজিটেল প্ৰক্ৰিয়াকৰণৰ সৈতে নতুন নিয়মসমূহে অৱসৰ, পদত্যাগ, অক্ষমতা বা অভাৱনীয় পৰিস্থিতিৰ বাবে চাকৰিৰ পৰা ওলাই অহা কৰ্মচাৰীসকলৰ বাবে অধিক সুৰক্ষিত পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছে। গতিকে ভাৰত চৰকাৰে গ্ৰেচুইটি ৰুলছৰ সংশোধন কৰিছে আৰু আটাইতকৈ ডাঙৰ আলোকপাত হৈছে কৰ ৰেহাই বৃদ্ধি কৰা, ব্যক্তিগত খণ্ডৰ শ্ৰমিকৰ সুবিধা দুগুণ কৰা আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে চিলিং বৃদ্ধি। ইয়াৰ লগতে দ্ৰুত পেআউটৰ সময়সীমা আৰু কঠোৰ নিয়োগকৰ্তাৰ দায়িত্বই কৰ্মচাৰীসকলক দীৰ্ঘদিনীয়া পলম আৰু বিবাদৰ পৰা ৰক্ষা কৰে। নিয়মসমূহে নিৰ্দিষ্ট ম্যাদী আৰু গিগ কৰ্মীসকলকো সমৰ্থন সম্প্ৰসাৰিত কৰে, যিয়ে অন্তৰ্ভুক্ত সামাজিক সুৰক্ষাৰ দিশত এক বৃহৎ পৰিৱৰ্তন চিহ্নিত কৰে। ভাৰতে অধিক ডিজিটেল আৰু সমতাপূৰ্ণ শ্ৰম পৰিৱেশ তন্ত্ৰৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে গ্ৰেচুইটি ৰুলছ 2025এ আধুনিক কৰ্মশক্তিৰ বাবে দীৰ্ঘম্যাদী আৰ্থিক স্থিতিশীলতা সুৰক্ষিত কৰাৰ দিশত এক শক্তিশালী পদক্ষেপৰ সংকেত দিয়ে। গতিকে এক বৃহৎ সুখবৰ বুলি ক'ব লাগিব, য'ত কৰ ৰেহাই বৃদ্ধি, ব্যক্তিগত খণ্ডৰ শ্ৰমিকৰ সুবিধা দুগুণক লৈ আলোকপাত কৰা হৈছে। 2025 চনৰ নিয়ম অনুসৰি ব্যক্তিগত আৰু চৰকাৰী কৰ্মচাৰীৰ বিভ্ৰান্তিৰ পৰা হাত সাৰিবলৈ যোগ্যতাৰ মাপকাঠি সৰল আৰু স্পষ্ট কৰা হৈছে। ব্যক্তিগত খণ্ডৰ নিয়মীয়া কৰ্মচাৰীৰ বাবে প্ৰয়োজনীয়তা 5 বছৰৰ অবিৰত সেৱা হৈ আছে, কিন্তু অসুস্থতাৰ ফলত হোৱা বিৰতি, কোম্পানী বন্ধ বা অনুমোদিত ছুটীয়ে সেৱাৰ সময়সীমা পুনৰ নিৰ্ধাৰণ নকৰে। ইয়াৰ ফলত কৰ্মচাৰীসকলে নিজৰ নিয়ন্ত্ৰণৰ বাহিৰৰ কাৰণত কষ্টোপাৰ্জিত সুবিধা হেৰুৱাবৰ পৰা ৰক্ষা পাব। NPS ভিত্তিক চৰকাৰী কৰ্মচাৰীৰ বাবেও চৰকাৰে প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰিছে, যাৰ ফলত নিয়ম 4(a)ৰ অধীনত বিভাগে স্বায়ত্তশাসিত সংস্থা আৰু ৰাজ্যিক প্ৰতিষ্ঠানসমূহৰ মাজত মসৃণ বদলি সম্ভৱ কৰি তুলিছে। গতিকে ব্যক্তিগত প্ৰতিষ্ঠানৰ লগতে চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। কৰ্মচাৰীৰ বাবে আটাইতকৈ অনুকূল ব্যৱস্থাসমূহৰ ভিতৰত এটা হ'ল মৃত্যু বা স্থায়ী অক্ষমতাৰ ক্ষেত্ৰত 5 বছৰৰ সেৱাৰ প্ৰয়োজনীয়তা আঁতৰোৱা। ইয়াৰ ফলত পৰিয়ালসমূহে যাতে কঠিন সময়ত অতিৰিক্ত আৰ্থিক জোকাৰণিৰ সন্মুখীন নহয়। স্বাস্থ্যসেৱা, শিক্ষা, IT আৰু সেৱা খণ্ডৰ কৰ্মচাৰীকে ধৰি নিৰ্দিষ্ট সময়ৰ কৰ্মচাৰীয়ে কম সময়ৰ বাবে সমানুপাতিক গ্ৰেচুইটি দাবী কৰিব পাৰে আৰু এই পৰিৱৰ্তনে অনিশ্চয়তা হ্ৰাস কৰে আৰু কৰ্মক্ষেত্ৰত ন্যায়পৰায়ণতাক শক্তিশালী কৰে। কৰ্মচাৰীৰ বাবে বৰ্ধিত কৰ সুবিধা আৰু আৰ্থিক সকাহ। ধাৰা 10ৰ অধীনত সংশোধিত কৰ ৰেহাই 2025 চনৰ গ্ৰেচুইটি নিয়মৰ অন্যতম প্ৰভাৱশালী আপডেট। আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে এতিয়া তেওঁলোকৰ সেৱাৰ সময়সূচীত কৰযুক্ত গ্ৰেচুইটি হিচাপে 20 লাখ পৰ্যন্ত উপভোগ কৰিব পাৰিব, যাৰ ফলত পূৰ্বৰ সীমা 10 লাখ দুগুণ কৰা হৈছে। চৰকাৰী কৰ্মচাৰীৰ বাবে তেওঁলোকৰ দীৰ্ঘদিনীয়া সেৱাৰ সময় আৰু অধিক সঞ্চিত সুবিধা স্বীকাৰ কৰি চিলিং 25 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। বৃদ্ধি পোৱা ৰেহাই নিশ্চিত কৰে যে অৱসৰপ্ৰাপ্তসকলে তেওঁলোকৰ সঞ্চয়ৰ বৃহৎ অংশ স্বাস্থ্য, পৰিয়াল আৰু দীৰ্ঘম্যাদী বিত্তীয় পৰিকল্পনাৰ বাবে ধৰি ৰাখে। গতিকে অতি সুখবৰ আহি পৰিছে কৰ্মচাৰীসকলৰ কাৰণে, ব্যক্তিগত কৰ্মচাৰীৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে। দ্ৰুত পেআউট, ডিজিটেল প্ৰচেছিং আৰু নিয়োগকৰ্তাৰ জবাবদিহিতা। ইয়াৰ ভিতৰত এটা আটাইতকৈ প্ৰশংসিত পৰিৱৰ্তন হৈছে নিয়োগকৰ্তাসকলে গ্ৰেচুইটি পে'মেণ্ট মুকলি কৰাৰ বাবে 30 দিনৰ কঠোৰ সময়সীমা। এই সময়সীমাৰ বাহিৰত যিকোনো পলম হ'লে নিয়োগকৰ্তাই কৰ্মচাৰীজনক 10% বাৰ্ষিক সুদ দিব লাগিব আৰু এই নিয়মে দীৰ্ঘদিনীয়া এটা সমস্যাৰ সমাধান কৰে, য'ত শ্ৰমিকসকলে প্ৰায় কেইবামাহো অপেক্ষা কৰি নিজৰ উচিত বাবদ ধন লাভ কৰিছিল।
আৰু ডিজিটেল পৰীক্ষণ, ই-ফৰ্ম আৰু সংহত নিয়োগ ৰেকৰ্ডে কাগজ-পত্ৰ হ্ৰাস কৰাত সহায় কৰে আৰু সমগ্ৰ খণ্ডসমূহত দাবী অনুমোদন ক্ষীপ্ৰ কৰাত সহায় কৰে। পুৰণি পেন্সন ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ দাবীত ২৭ নৱেম্বৰত শিক্ষক কৰ্মচাৰীৰ কৰ্মবিৰতি। অসমৰ চৰকাৰী কৰ্মচাৰী সমাজে অৱসৰী জীৱনৰ আৰ্থিক সুৰক্ষা আৰু সন্মান জীয়াই ৰখাৰ কাৰণে পুৰণি পেন্সন ব্যৱস্থা প্ৰতিষ্ঠাৰ দাবীত অহা ২৭ নৱেম্বৰত কৰ্মবিৰতি পালন কৰিব আৰু সেয়ে ১৬ জুনৰ মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাৰ পাছত চৰকাৰৰ ইতিবাচক সিদ্ধান্তৰ বাবে আশা কৰা হৈছিল যদিও সেয়া হৈ নুঠিল আৰু ৰাজ্যৰ কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত কোনো পৰিৱৰ্তন নকৰাকৈ UPS আঁচনি ৰাজ্যত বলৱৎ কৰিবলৈ আগবাঢ়িছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। পদ প্ৰাদেশিকৰণৰ দাবীত ৮-দফীয়া স্মাৰকপত্ৰ প্ৰদান। দিছপুৰত বিধায়কৰ আৱাসে আৱাসে অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চ। ২১ৰ নিযুক্তিপ্ৰাপ্ত টিউটৰ শিক্ষকৰ মান্যতা প্ৰদান কৰক। গতিকে এওঁলোকৰ এইটো মুখ্য দাবী। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ, য'ত NHM কৰ্মচাৰীসকলে যোৱা অক্টোবৰ মাহৰ শেষত আৰু নৱেম্বৰৰ আৰম্ভণিতে যি তেওঁলোকে এজিটেশ্যন বা প্ৰতিবাদ তেওঁলোকে কৰিছিল, সেই সময়ছোৱাত তেওঁলোকৰ অনুপস্থিত কৰ্মচাৰীসকলৰ তথ্য আৰু আংশিকভাৱে অনুপস্থিত অৰ্ধছুটীত থকা কৰ্মচাৰীসকলৰ তেওঁলোকৰ উপস্থিতিৰ খতিয়ান বিচাৰি বিভাগলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে, যাতে অনুপস্থিত কৰ্মচাৰীসকলৰ তেওঁলোকৰ অনুপস্থিত দিনৰ দৰমহা কৰ্তন কৰিব পৰা যায় আৰু তাৰ কাৰণে নেম অফ দি এমপ্লয়ী, HRMS ID, ডেজিগনেশ্যন, তেওঁলোকৰ ৱৰ্কিং ডেজৰ হিচাপ সকলো বিচৰা হৈছে।